নমস্কাৰ। বৰ্তমান আমাৰ সমাজত এনেকুৱা বহুত ঘটনা ঘটি আছে। তেনেকুৱা এটা ঘটনাই আজি মই অৱন্তিকা নাথে আপোনালোকৰ মাজলৈ উদঙাই আনিছোঁ। যিটো ঘটনা এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ এজন শিক্ষকে এজনী ছোৱালীক কৰা প্ৰতাৰণা। মই সঁচাই বৰ অকলশৰীয়া হৈ পৰিলোঁ। কাৰোবাক সঁচা অন্তৰে ভাল পাই মই ভুল কৰিলোঁ। মই জনা নাছিলোঁ কাৰোবাক সঁচা অন্তৰে ভাল পালে তাৰ বিনিময়ত মিছা মৰম, মিছা সহানুভূতি পাম। কিন্তু আজি তোমাক হেৰুৱাই মই বুজিব পাৰিছোঁ যে সঁচা ভাল পোৱাৰ বিনিময়ত মনত আঘাত পোৱা যায়, কেৱল আঘাত। তোমাক লৈ মই মোৰ জীৱনটো কটাব বিচাৰিছিলোঁ, জানানে? তোমাক লৈয়ে মই বহুত সপোন ৰচিছিলোঁ, কিন্তু সেই সপোন যে পূৰণ নহ'ব মই ভবাই নাছিলোঁ। মই সোধা এটা সৰু কথাতে ইমান বেয়াকৈ অপমানিত কৰিবা বুলি কেতিয়াও ভবা নাছিলোঁ। কিন্তু তোমাক মই এতিয়াও সঁচাই ভাল পাওঁ, যিমান আগতে ভাল পাইছিলোঁ। কিন্তু মোৰ এই ভাল পোৱা গছকি গলা। এজন শিক্ষক হৈও যে আন এজনী ছোৱালীৰ সৈতে গোপনে সম্পৰ্ক কৰি থাকিলা, মই গমেই পোৱা নাছিলোঁ। এবাৰো নাভাবিলানে মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম? মোক এবাৰো নুসুধিলা মই কি বিচাৰোঁ? মই মাথো তোমাৰ পৰা সঁচা মৰমখিনিহে বিচাৰিছিলোঁ, মাথো সঁচা মৰম। যোৱা ৩-৪ বছৰে ভাল পোৱাৰ নামত মিছা মৰম দিলা। তুমি মোক বহুত আঘাত দিলা। মই ভবাই নাছিলোঁ, জানানে তুমি যে ইমান আঘাত দিবা। কেতিয়াবা জানা, নিজানত অকলশৰে বহি বহুত কান্দো। ওৰে ৰাতি তুমি মোক প্ৰতাৰণা কৰাৰ কথা ভাবি। মই বহুত ভাগি পৰিলোঁ। কাৰণ নিজৰ বুলিবলৈতো তুমিয়েই আছিলা। ভাবিছিলোঁ আৰু মই জীয়াই নাথাকোঁ, কিন্তু মই মৰিবও নোৱাৰোঁ। কাৰণ মোক সঁচা ভাল পোৱা মোৰ মা-দেউতা আছে।